Hello friends, মই আজি ক'বলৈ লৈছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে। Sentences, negative sentences and questions. প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আৰম্ভ কৰাৰ আগতে আমি জানিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নো কি। কোনো এটা ঘটনা বা ক্ৰিয়া অতীতৰ কোনো নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমান সময়লৈ চলি থাকিলে অৰ্থাৎ কেতিয়া শেষ হয় ক'ব নোৱাৰি। এনেকুৱা ধৰণৰ বাক্যবিলাক বুজাবৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ। এটা উদাহৰণ দিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কি অলপ ভালকৈ বুজি পোৱাত সহায় হ'ব। এতিয়া আমি উদাহৰণটো দিছোঁ, মই 2008 চনৰ পৰা এই ঠাইত আছোঁ। ইয়াত 2008 হ'ল অতীতৰ সময় আৰু মই বৰ্তমানেও আছোঁ। কেতিয়ালৈ থাকো সেইটো নিৰ্দিষ্ট নাথাকে। তেওঁ এনেকুৱা ধৰণৰ বাক্যবিলাক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বাক্য বুলিব পাৰোঁ। এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স সাবজেক্ট সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰত আমি ব্যৱহাৰ কৰি দেখুৱাম। সাবজেক্টটো ফাৰ্ষ্ট পাৰসন ব্যৱহাৰ, সিঙ্গুলাৰত আই, প্লুৰেলত হয় উই। আই মানে মই, উই মানে আমি। সেকেন্ড পাৰসন হ'ব সিঙ্গুলাৰ নাম্বাৰত ইউ, প্লুৰেল নাম্বাৰটো ইউই। সিঙ্গুলাৰ নাম্বাৰত থকা ইউজনে এজন ব্যক্তিক বুজায়, প্লুৰেলত থকা ইউজনে এজনতকৈ অধিক ব্যক্তিক বুজায়। আৰু ফাৰ্ষ্ট পাৰসন মিন্স দ্য পাৰসন হু স্পিক্স আৰু সেকেন্ড পাৰসন মিন্স দ্য পাৰসন টু হুম ইউ আৰ স্পিকিং। আৰু থাৰ্ড পাৰসন, এতিয়া আমি লিখিছোঁ থাৰ্ড পাৰসন মিন্স দ্য পাৰসন টু হুম ইউ আৰ স্পিকিং এবাউট। এতিয়া আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সিঙ্গুলাৰত লিখিছোঁ হি সি ইট আৰু ব্যক্তিৰ নাম আৰু প্লুৰেলত হয় দে। এতিয়া আমি চাইছোঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলা। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স জানিবলৈ হ'লে আমি ফৰ্মুলাটো জানিব লাগিবই। আমি ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গঠন কৰিবৰ বাবে ফাৰ্ষ্ট সাবজেক্ট ব্যৱহাৰ কৰিছোঁ, তাৰপিছত যক টু বি, যক ইয়াৰ এটা বিন যক হয় বিন, যক ভাৰ্বৰ লগত আইএনজি যোগ কৰি আৰু অবজেক্ট দিলেই আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স গঠন হয়। আৰু ইয়াত টু বি ভাৰ্বৰ সলনি আমি ইয়াত হেভ বা হেজে ব্যৱহাৰ কৰিম। টু বি ভাৰ্ব মিন্স হেল্পিং ভাৰ্ব। এক্সাম্পলটো চাই লোৱা, আই হেভ বিন গোয়িং টু স্কুল, অৰ্থাৎ মই স্কুললৈ গৈ আছোঁ। ইয়াত আগৰ পৰা এতিয়ালৈ স্কুললৈ গৈ থকাৰ কথা কোৱা হৈছে। নেক্সট এক্সাম্পলটো চাব, ইউ হেভ বিন গোয়িং টু স্কুল, উই হেভ বিন গোয়িং টু স্কুল, দে হেভ বিন গোয়িং টু স্কুল, হি হেজ বিন গোয়িং টু স্কুল, she has been going to school, some has been going to school. some অৰ্থাৎ ব্যক্তিৰ নাম বুজা হৈছে। ইয়াত হি সি ইট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, ইয়াত হেভৰ সলনি হেজ ব্যৱহাৰ হৈছে। অৰ্থাৎ হি হেজ বিন গোয়িং টু স্কুল অৰ্থাৎ তেওঁ স্কুললৈ গৈ আছে। এতিয়া গৈ থকাৰ কথা কোৱা হোৱা নাই, ইয়াত আগৰ পৰা বৰ্তমানলৈ অৰ্থাৎ কেতিয়ালৈ গৈ থাকে তেনেকুৱা ধৰণে কোৱা হৈছে। এতিয়া আমি এটা বেলেগ ভাৰ্ব লৈ আমি উদাহৰণবিলাক চাম। এক্সাম্পল, আই হেভ বিন প্লেয়িং ফুটবল, অৰ্থাৎ মই ফুটবল খেলিয়ে আছোঁ। ইউ হেভ বিন প্লেয়িং ফুটবল, অৰ্থাৎ তুমি বা আপুনি ফুটবল খেলিয়ে আছে। উই হেভ বিন প্লেয়িং ফুটবল, দে হেভ বিন প্লেয়িং ফুটবল, হি হেজ বিন প্লেয়িং ফুটবল, she has been playing football, some has been playing football. এতিয়া আমি আহিছোঁ নিগেটিভ সেন্টেন্সলৈ। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কেনেদৰে চেঞ্জ কৰা হয়। ইয়াতো নিগেটিভ সেন্টেন্স এটা কৰোঁতে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কি চেঞ্জ কৰিব লাগে। ইয়াত আমি লিখিছোঁ সাবজেক্ট প্লাছ টু বি ভাৰ্বৰ লগত আমি নট ব্যৱহাৰ কৰি আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স এটা আমি নিগেটিভ কৰোঁ। যক আমি বিনটো দিবই লাগিব, যক ভাৰ্বৰ লগত আমি আইএনজি যোগ কৰিম, যক অবজেক্ট। টু বি ভাৰ্ব মানে আমি হেল্পিং ভাৰ্ব বুজাওঁ, ইয়াত হেভ বা হেজে ব্যৱহাৰ হয়। ইয়াত আমি লিখিছোঁ আই, ইউ, উই, দে হেভ নট বিন প্লেয়িং ফুটবল, অৰ্থাৎ মই, তুমি, আমি, সিহঁতে আমি ফুটবল খেলি থকা নাই। ঠিক তেনেদৰে হি সি ইট চাম হেজ নট বিন প্লেয়িং ফুটবল। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আমি নিগেটিভ সেন্টেন্সৰ আমি কেইটামান এতিয়া আমি উদাহৰণ দি চাম। ফৰ এক্সাম্পল,
I have been playing football. এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য। এতিয়া আমি নিগেটিভত আমি লিখিছোঁ I have not been playing football. আমি অৰ্থাৎ হেভৰ লগত আমি নট ব্যৱহাৰ কৰি আমি নিগেটিভ কৰিলোঁ। প্ৰথমতে বাক্যটোৰ মিনিং আছিল এনেকুৱা I have been playing footballৰ যে মই ফুটবল খেলিয়ে আছোঁ। ইয়াত I have not been playing football হৈ গ'ল যে মই ফুটবল খেলি থকাই নাই। তাৰপিছত সেইদৰে উদাহৰণবিলাক চাব You have been playing football, you have not been playing football. We have been playing football, we have not been playing football. They have been playing football, they have not been playing football. We has been playing football, he has not been playing football. She has been playing football, she has not been playing football. Some has been playing football, some has not been playing football. এতিয়া আমি আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কুৱেশ্যনছলৈ। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এটাক এনেদৰে কুৱেশ্যনছ কৰিব পাৰোঁ। তাৰ আগতে আমি চাব ছাবজেক্ট যোগ টু বি ভাৰ্ব যোগ বিন যোগ ভাৰ্বৰ লগত ING যোগ অবজেক্ট। ইয়াত চাব ছাবজেক্টৰ পিছত থকা টু বিটো আমি আমাৰ ক'ত গ'ল। ইয়াত চাব টু বি ভাৰ্বটো ছাবজেক্টৰ আমি আগত ব্যৱহাৰ কৰি দিছোঁ। অৰ্থাৎ টু বি ভাৰ্ব আগত ব্যৱহাৰ কৰি কোনো এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য কুৱেশ্যনছ কৰা হয়। ইয়াত ছাবজেক্টৰ পিছত আছিল টু বি ভাৰ্ব, এতিয়া আমি ছাবজেক্টৰ আগত দিছোঁ। অৰ্থাৎ ছাবজেক্টৰ লগত এক্সচেঞ্জ হৈ গৈছে। তেতিয়াহ'লে আমি এই এনেকুৱা ধৰণৰ বাক্য ক'ব পাৰিম কুৱেশ্যনছ বুলি। টু বি ভাৰ্ব অৰ্থাৎ হেভ বা হেজ আমি আগত ব্যৱহাৰ কৰিয়ে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স লিখিম। এতিয়া ফৰ এক্সাম্পল আমি চাম I have been playing football অৰ্থাৎ মই ফুটবল খেলিয়ে আছোঁ। তেতিয়াহ'লে এইটো বাক্য কুৱেশ্যনছত এনেকুৱা হয় যে হেভ আই বিন প্লেয়িং ফুটবল। ইয়াৰ মিনিংটো হ'ল মই ফুটবল খেলিয়ে আছোঁ নে। এতিয়া আমাৰ এনেকুৱা ধৰণে কুৱেশ্যনছটো সোধা যায়। নেক্সট চাব ইউ হেভ বিন প্লেয়িং ফুটবল, হেভ ইউ বিন প্লেয়িং ফুটবল। উই হেভ বিন প্লেয়িং ফুটবল, হেভ উই বিন প্লেয়িং ফুটবল। They have been playing football, have they been playing football. He has been playing football, has he been playing football. She has been playing football, has she been playing football. Some has been playing football, has some been playing football. Thanks for watching. Please subscribe and like the video.